নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আতমনি কিচেন ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কচু শাক আৰু মচুৰ দাইলৰ কলপাতত দিয়া পিটিকা। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক দেখিছেনে, কুমলীয়া কচুৰ ঠুখিনি ছিঙি লওঁ আৰু এইখিনি পিটিকা কৰিম। কুমলীয়াখিনি পিটিকা কৰিবলৈ ভাল হয় আৰু কচু এনেদৰে বনাই খালে ভাল আৰু টনচিলৰ কাৰণে। মোৰ এইডোখৰ ডিঙি অলপ বিষ হৈ আছে, টনচিল হৈছে চাগে। মই বনাই খাম এনেদৰে। ছিঙি অনা শাকখিনি এতিয়া ভালদৰে ধুই লৈছোঁ। বোকা লাগি থাকিব পাৰে, বৰষুণ দি আছে এইকেইদিন। ধুই লওঁ। পাতত দিয়া কচু শাক বনাম, সেইবাবে কলপাত লাগিব। এতিয়া কলপাত আনিবলৈ যাওঁ। কলপাত মই ঢুকিয়ে নাপাওঁ, সেইবাবে মই এতিয়া লগাম কলপাত পাৰিবলৈ হাজবেণ্ডক। এইজনক লগাইছোঁ। আমি আগতে এনেকুৱা কলপাত কাটো ছাগলী কাটিলে, কিনো কচু শাকৰ যিহত কলপাত কটাই আছে মই বুজি পোৱা নাই। কলপাতটো কাটিলা যেতিয়া এতিয়া ধুই আনা আৰু কি হ'ল? কলপাত ধুই আনা। কাম পোৱা নাই মোৰ, বেলেগ কাম নাই মোৰ, নাই উপায় নাই। এতিয়া কলপাতখিনি ধুই সেকি ল'ম। সেকি ল'লে ফাটি নাযায়। নহৰু লৈছোঁ, নহৰুখিনি গুচাই লওঁ। তাৰপৰা আদা লৈছোঁ, জলকীয়া লৈছোঁ, জালুক লৈছোঁ, আদা কুটি লৈছোঁ, মিঠাতেল অলপ দি লৈছোঁ আৰু এতিয়া হাতেৰে মিলাই দিওঁ, গোটেই মিলাই দিম। নহৰু, আদা, নহৰু, জলকীয়া আৰু জালুক একেলগে দি লওঁ। এয়া মচুৰ দাইল অলপ লৈছোঁ, তিয়াই লৈছোঁ মচুৰ দাইলখিনি আৰু সোৱাদ অনুযায়ী নিমখ দি ল'ব। কম নহ'বনে? কম নহয়। এতিয়া তুমি বান্ধি দিয়া। এইটো চবতকৈ ৰিক্সি কাম হয়। তুমি যদি জানাই তাৰ পৰা ইমান ডাইলগ কেলে মাৰি আছা, বান্ধিব লাগে। এনেই মানে অকণ গৰম এটা দেখাই দিছোঁ, হৈ গ'ল মানে। এই যে দম দিলে কেনেকৈ মনে মনে থাকে একো নকয়, কিন্তু এনেই বৰ মুখখন চলাই থাকে। এনেকুৱা গাঁঠি দিব যাতে এইটো খোলোতে বেন বাই যায়, যোনে খুলিব। এতিয়া ছাইড কুটি লওঁ। অঙঠা কুটি লোৱাৰ পিছত এতিয়া মই আধা ঘণ্টাৰ কাৰণে এনেদৰে জুই জ্বলাই লৈছোঁ। টোপোলাটো আধা ঘণ্টাৰ কাৰণে এৰি দিছোঁ আৰু এতিয়া ঠাণ্ডা বতৰ জুই সেক লৈ আছোঁ আৰু এইফালে এইটো বিলাহীখিনি পুৰি লৈছোঁ। 3টা কাম হৈছে একেলগে। 1 গুলি 2 চিকাৰ, আজি মই 3 চিকাৰ কৰিছোঁ। এয়া চব আধা ঘণ্টাৰ পিছত এয়া উলিয়াই দিছোঁ। এতিয়া ঠাণ্ডা হ'ল আৰু অলপ দেৰি হ'ল উলিয়াই দিয়া। এতিয়া লাহে লাহে ভালদৰে ওলাব। বিলাহীটো গুচাই লওঁ আৰু এতিয়া অলপ মিঠাতেল দি লওঁ। ইয়াত নিমখ জলকীয়া দিয়াই আছে। এতিয়া আৰু হাতেৰে পিটিকিলেই হ'ব।